মই আছোঁ এটা বিশেষ ঘৰৰ সন্মুখত। ইয়াক কোৱা হয় গোলাঘৰ। 600 বছৰীয়া ঐতিহাসিক আহোম ৰাজত্ব কালত এই ঘৰটোত ব্যৱহাৰ কৰা হৈছিল গোলাবাৰুদ ৰাখিবৰ কাৰণে। ই আছে তলাতল ঘৰৰ সন্মুখত। ই এক বিশেষ কাৰুকাৰ্যৰে নিৰ্মিত এটা বিশেষ ঘৰ। এই ঘৰ সম্পৰ্কে আমাৰ এটা চুটি ভিডিঅ' চাওকচোন। শিৱসাগৰ জিলাৰ ৰংঘৰ, কাৰেংঘৰ অথবা তলাতল ঘৰৰ কথা বহুতেই জানে। বহুতেই হয়তো সঠিককৈ নাজানে এই গোলাঘৰ কিংবা খাৰঘৰৰ কথা। তলাতল ঘৰৰ ঠিক সন্মুখতে পোৱা যায় ইটাৰে নিৰ্মিত এই ঐতিহাসিক দুচলীয়া ঘৰটো। আহোম ৰাজত্বকালত এই ঘৰটো গোলা বাৰুদৰ ভঁৰাল ৰূপে ব্যৱহাৰ কৰা হৈছিল। গোলাঘৰ বা খাৰঘৰতে ৰজাঘৰীয়া খাৰ বাৰুদ, অস্ত্ৰ শস্ত্ৰ, বন্দুক, বৰটোপ আদি মজুত কৰি ৰখা হৈছিল। শিৱসাগৰ নগৰৰ ভিতৰত পুৰণি কীৰ্তিচিহ্নসমূহৰ ভিতৰত এই গোলাঘৰো অন্যতম। আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত অৰ্থাৎ 1663 পৰা 69 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল এই খাৰঘৰটো। গোলাঘৰটো 23 মিটাৰ দীঘল, 12.25 মিটাৰ বহল আৰু ইয়াৰ বেৰ 2.15 মিটাৰ ঘন। আনকি বতাহ সঞ্চালনৰ বাবে ইয়াৰ বেৰত একাধিক ছিদ্ৰ কৰা হৈছিল। স্থাপত্য অনুসৰি গোলাঘৰ আয়তাকাৰ সৰু ঘৰ আৰু পৰা মাটিৰ ইটাৰে নিৰ্মিত গোলাঘৰৰ ছাল দুতৰপীয়া। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ পেজটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।